নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ প্ৰীতি কণ্ঠ চেনেললৈ। বন্ধু-বান্ধৱীসকল, কণ্ঠশিল্পী আকাশ, প্ৰিতম আৰু নীলাক্ষী নেওগৰ গীত শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবচোন। চ' গাইজ, আজি তেওঁলোকৰ দুয়োৰে আছে এটি ভাল খবৰ। ভাল খবৰটি জানিবৰ বাবে আমাৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ প্ৰথমে চাবলৈ পাব। চ' আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' গাইজ, আকাশ, প্ৰিতম আৰু নীলাক্ষী নেওগৰ ভাল খবৰটি হৈছে তেওঁলোকে দুয়োৱে কণ্ঠদান কৰা কুঞ্জলতা গীতটিৰ আজিৰ ভিডিঅ'টি মুক্তি লাভ কৰিছে। সঁচাকৈ গীতটি কি সুন্দৰকৈ গাইছে দুয়োৱে, আৰু ইয়াত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ছাৰে। চ' গাইজ, এই ভিডিঅ'টি আকাশ প্ৰিতমৰ ইউটিউব চেনেলত চাবলৈ পাব। আমি আশা কৰোঁ এই গীতটি আপোনালোকে সকলোৱে আদৰি ল'ব। চ' গাইজ, এইটোৱেই আছিল দুয়োৰে ভাল খবৰ।